السلام عليكم ورحمة الله فإن حسبك الله هو الذي أيدك بنصره وبالمؤمنين এই দোয়াটো যদি বিসমিল্লাহ ৰাতিপুৱা গধূলি বা কমসে কম দৈনিক যদি আপুনি তিনিবাৰকৈ পঢ়ি থাকে তেনেহলে আপুনি যদি কিবা পৰীক্ষা দিছে কম্পিটিটিভ হক বোৰ্ড হক বা অন্যান্য আপোনাৰ লৰা ছোৱালী নাতি আপোনাৰ আত্মীয়ক যদি আপোনাৰ বন্ধু বান্ধৱী কোনোবাই যদি পৰীক্ষা দিছে আৰু সেই পৰীক্ষাৰ ফলাফল বা ৰিজাল্টৰ সময়লৈকে যদি আপুনি এই দোৱাটো বিসমিল্লাহ তিনিবাৰকৈ পঢ়ি থাকে তেন্তে আল্লাহ ৰাব্বুল আলামিনৰ ফজল আৰু কৰমত আপুনি ভবাতকৈ বেছি উন্নত পৰ্যায়ৰ ফলাফল দেখিবলৈ পাব অৱশ্যে পৰীক্ষাত নিলিখিলে বা নিজে কষ্ট নকৰিলে কোনো ওজিফা বা দুৱাই কাম নকৰে কিন্তু এনেকুৱাও নহয় কিছু ইসলামিক স্কলাৰ বা কিছু ব্যক্তি এনেকুৱাও মানে কথা বুজিবলৈ পোৱা যায় যি কথা বা বাৰ্তাৰ দ্বাৰা এনেকুৱা অনুভৱ হয় যে সকলোখিনি মাথুন নিজৰ কষ্ট আৰু নিজৰ মেহনতৰ ওপৰতে আছে আল্লাহ ৰাব্বুল আলামিনৰ ফালৰ পৰা মানে কৰিবলগীয়া একো নাই আল্লাহ ৰাব্বুল আলামিন এনেকুৱা এক জাত হয় যি জাতে মমকো আপোনাৰ পাথৰ বনাব পাৰে পাথৰকো মম বনাব পাৰে মানে অসম্ভৱটো সম্ভৱ কৰিব পাৰে সম্ভৱটো অসম্ভৱ কৰিব পাৰে গৰিকে এনেকুৱাও নহয় যে গুটেইখিনি অকল দোৱা ওজিফা পঢ়িয়ে কাম চলি যাব আৰু এনেকুৱাও নহয় যে অকল নিজৰ মেহনততে লাগিব মানে নিজৰ সম্পূৰ্ণ মেহনত হলে বাকি দোৱা ওজিফা বা আল্লাহৰ ওচৰত খুজিবলগীয়া বিশেষ একো নাথাকে দুইটা বস্তুৱে লাগিব নিজৰ কষ্ট মেহনত লাগিব তাৰ উপৰিও যেতিয়া ফলাফল আহিবলৈ হ'ব ফলাফলটোৰ সময়ত কমসে কম আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত খুজিব লাগিব গতিকে খুজাৰ মই এটি আপোনাক উপায় দিছো এই দোৱাটি দৈনিক কমসে কম আবেলি গধূলি তাৰ পিছত ফজৰ বাদ এনেকে ইমানখিনি সময় দুই তিনিবাৰ মানে পঢ়িব দিনটোত বিসমিল্লাহ তিনিবাৰকে ফাইন্না হাসবাকাল্লাহ হুৱাল্লাযী আইয়াদাকা বিনছৰিহি ওয়াবিল মুমিনিন যদি দিনটোত দুই তিনিবাৰকে পঢ়িবলৈ সম্ভৱ নহয় কমসে কম এবাৰ পঢ়িব আল্লাহ ৰাব্বুল আলামিনৰ ফজল আৰু কৰমত ভবাতকে বেছি ভাল ৰিজাল্ট হ'ব ইনশাআল্লাহ